Hello everybody, welcome to my YouTube channel PSM. So আজি আমি যাবলৈ ওলালো লখিমপুৰ ইউটিউব ইউনিয়নৰ দ্বাৰা পোনপ্ৰথমবাৰৰ বাবে উপস্থাপনৰ অনুষ্ঠিত কৰা ইউটিউব ক্ৰিয়েটৰ ফেচ চাবলৈ মই যাম আৰু মোৰ লগত ভাইটি যাব। চ' কোনো ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। চ' ফাইনেলি আহি পাই গ'লেই ভূগেন্দ্ৰ ছয়। চ' ভিউটো মজা লাগিছে বাৰু। চ' অলপ এতিয়া আহিয়ে পালোহি বিতুপন দাক। চ' বিতুপন দা কিবা এটা কৈ দিয়ক। বি আছাম বহুত দূৰৰ পৰা আহিছে ল'ৰাটো, ভাল লাগিলে লগ পাই। একচুৱেলি মোক বহুত কমেণ্ট কৰি থাকে, একচুৱেলি চিনি পোৱা নিচিনাই, কমেণ্টতে চিনি পোৱা, কিন্তু পাৰ্চনেলি প্ৰথমবাৰৰ কাৰণে লগ পালোঁ, ভাল লাগিলে। ভিডিঅ'বিলাক চাই থাকক, যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব। বহুত কষ্ট কৰিছে ল'ৰাটোৱে, ভাল লাগিলে। থেংক ইউ। এইবাৰ চিনাকি কৰিবলৈ গৈছোঁ আমাৰ ঘটক ডাঙৰীয়া। নমস্কাৰ ৰাইজে নইজ পিলে বিভাগে ভাই ভাগৰ চেনেল ভাগ ছাবস্ক্ৰাইব কৰি দিব, তাৰ লগতে ছাবস্ক্ৰাইব কৰি কিনাৰে থকা ঘণ্টাটো কাটংকে বজাই দিব দেই। ৰাইজে আকৌ ভলক বনাই, আমি আকৌ সবাক নবনাও নহয়, তথাপি চাই কিন্তু বৰ মনোৰঞ্জন পাওঁ। গতিকে আপোনালোকেও এই মনোৰঞ্জন পাই দিব পাৰে, চেনেল ভাগ ছাবস্ক্ৰাইব কৰি তাৰ কিনাৰে থকা ঘণ্টাটো কাটংকে বজাই দিব দেই। তাৰ লগতে মোৰ সৰুৱা চেনেল ভাগ আছে লোকেশ LWKEAST, চাব পাৰিলে দেই। আচলতে মানে এনেকুৱা হয় কথাটো, মই যামগৈতো আচলতে যদিও মই কওঁ ডাইলগটো পপুলাৰ ৰাজাৰ কাৰণে হৈছে, মই কওঁ মানে বোলে কৃষ্ণ দেই, মই আচলতে এইটো কওঁ, তথাপিও কৈ দিছোঁ মই যাওঁগে। সকলোৱে চিনাকি মনোজ ভাই। আৰু আজি খুব এটা সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিছে বাৰু। সকলোকে লগ পাইছোঁ আৰু আমাৰ এই বন্ধুকো লগ পালে খুব ভাল লাগিছে। আৰু চাওক এইফালে মানুহ এটা পৰিৱেশ, আগফালে নৈখনৰ কিনাৰতে অনুষ্ঠানটো আয়োজন কৰা হৈছে। তাৰপাছতে খুব এটা কি ক'ম আৰু খুব বেছি ভাল লাগিছে, চাই দিয়কচোন বাৰু। বি আছাম চেনেলটো আমাৰ এই ক্ৰিয়েটৰ ফেষ্টলৈ আহিলে সঁচাকৈ ভাল লাগিলে, আৰু আগন্তুক দিনত যাতে এওঁ আৰু ভাল কাম কৰি যায় তাকে আশা ৰাখিলোঁ। আৰু আপোনালোকে এওঁক প্লিজ সকলোৱে ছাপোৰ্ট কৰক, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰক, আৰু মানে ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকৰ পইচা পাতি একো নকয়। আৰু মোৰ এটা নহয়, বিশেষকৈ দুটা আছে এতিয়া, আৰু নতুনকৈ এটা খুলিলোঁ মানে। এটা আছে মোৰ চুলেমান কমেডি বুলি, আৰু এটা আছে সপোন SA বুলি এটা আছে, তাত ইণ্টাৰভিউ ভিডিঅ' দিওঁ, আৰু চুলেমান কমেডি অনলি কমেডি ভিডিঅ' পাব। প্লিজ ছাপোৰ্ট কৰিব মোকো। মনোজ ভাই বিহু কাপোৰ কিনিলে নাই? বিহু কাপোৰ কিনিবলৈ পইচাই নাই একদম। গাৰ্লফ্ৰেণ্ডজনীৰ কাৰণে কি কিনিলে মানে এতিয়া উপায় নাই, কিনাই নাই। এনেকৈ হ'লে কেনেকৈ হ'ব?
ব্লগিং ষ্টাৰ্ট হৈ আছে নেকি? ঠিক আছে, আমাৰ কেইজনে চাইছে ভাল লাগিলে। ভিডিঅ'টো চাই থাকক, আগলৈ চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। লখিমপুৰ প্ৰাইজৰ যদি চোৱা নাই নিশ্চয় চাব পাৰিব। ইউটিউবত গৈ লখিমপুৰ প্ৰাইজ চাব, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। ঘণ্টা পুৰা ব্যস্ত ড্ৰোন শ্বট লোৱা শ্বটটা লৈ লৈছে তাকে তাতকে উপভোগ কৰি পাইছে বি আছাম বাহ চাই মই চেনেলটো চাওঁ আৰু আপোনালোকেও যদি চাই আছে যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ল'ৰাজনক উৎসাহ দি যাব যাতে আৰু ভৱিষ্যতে ভাল ভাল কাম কৰিবলৈ প্ৰেৰণা পায় ধন্যবাদ এয়া আমাৰ ভাস্কৰ দাই হাথিয়াৰ উলিয়াই আছে इन्हें तुम हिंदी हम लोग के सामने नहीं बोल रहा है बुझले किबा खोंग होता है कांडोले डिंगी पोटा है डिंगी हुई जाता है इन्हें मुंह तो कौन लोग भी रोड देखिए ना मोट पोट को देवे पोटल मोट झूम मार दे बुझले इन्हें मुंह तो बैल लोग भी केरा पैसा पार के दुनिया का इधर किसी पर किसी समझता है চাউল কেইটামান দেতা হে মচুৰ দাইল কেইটামান দেতা হে তাতে আৰু মানে বগা নগদি তেল অকণ মাতা হে দোকান যদি দুটামান লগতে দি খালো খালো মাতা হে এই দাদা যোৱা খিচি দিয়ে বুঝলে খিচি খাতা হে শরম नहीं पता है बुझले अपना घर समझता है बुझी पता है